ভাত কিহে বনাইছা? মাছ মাংস আছে নে? মোৰ যে সদায় সদায় এইবিলাক একেবিলাকে খাই খাই আমনি লাগিছে দেই। নাই আজি আৰু আলু পিটিকা বনাইছোঁ। তই ভাত দাইল আৰু তেনেকৈ খাবি দে আজি। হ'ব দে আৰু এনেকৈ খা আৰু। কিনো মা সদায় সদায় সুধা ভাতবিলাক খাই খাই আমনি লাগি গৈছে। এই আলুবোৰ খাই খাই মোৰ চিম ফিগাৰটো এতিয়া বেয়াই হৈ যাবগৈ। আলু নিচিনা হৈ যাব গোটেই। অ' মা আজি কিন্তু মই সুধা ভাত খাব নাই দেই। কণী আছে নি? মোক কণী এটাকে বইল কৰি দিবা, তেনেকৈ খানা। নাই অ' বাবলু, আজি তেনেকৈ খা হ'ব দে। কাইলৈ মই বাপেৰক কৈ পেলাই অনাম বাৰু। আজি তেনেকৈ খা। কিনো মা সদায় মানে আলু অকল আলু খাই খাই যদি মই পেটটো আহবলৈ হয় নহয়, স্কুলত চবেই জোকাব মোক। তেতিয়া কোনে ৰিক্স ল'ব? দেউতাক ক'বাচোন বজাৰলৈ যাবলৈ। আছে জানো? অথনি আলিলৈ যাওঁ বুলি ওলাই গ'ল, এতিয়ালৈকে মানুহটো নাই। আহি পাব কেতিয়া? বজাৰলৈ যাব কেতিয়া? ভাত বনাম কেতিয়া? হ'ব আজি এনেকৈ খা। বাকীবোৰ ল'ৰা ছোৱালী চাবিচোন কি খাইছে, তহঁতৰহে নোসোমায়। তহঁতকেইটাৰ পৰা মানে উপায় নাই আৰু। ব'ল বাবলু, তই মই বজাৰৰ পৰা আহোঁগৈ। আৰু চুনচুনি তই ঘৰতে থাক, বাপে আহি নহ'লে বিচাৰি ফুৰিব। আমি বজাৰলৈ গৈছোঁ বুলি কবি।